আমাৰ সৰু সৰু ভাইটিবিলাকে যিবিলাকে আমাৰ গোহাঁইবিলাক ঘূৰিছে সেইবিলাকক অলপমান ইয়াতে ফুটেজবিলাক দেখুৱাইছোঁ এইকেইটা আছিল এইটো বাবা আহিছে এজন বাবাই কিবা এটা কৈছে আমাৰ ছেক্ৰেটাৰী মহোদয়ক হয় আপুনি ক'ৰ পৰা আহিছে হা বাছুগাঁৱৰ পৰা কোনখিনি ঠাইৰ পৰা গগলাপাৰা অঁ ঠিক আছে যাব ইয়াতে পূৰা বতাহ চলি আছে আৰু এতিয়া দোকানবিলাক বাঢ়ে বৰ্তমান তো চাওক দুয়োফালে মানে এনেকুৱা দোকান আৰু কেইটামান লাইন আছে ইয়াতে মুঠতে 5-6টামান লাইন আছে তেনেকুৱা ধৰণৰ য'ত নেকি পূৰা দোকানবিলাক লাইন লাইনকৈ বহাইছে আমাৰ এই পথাৰখনৰ হাউৰীয়া মণ্ডল বাখাৰা এইটো তো তাতে তো ইফালেদি পূৰা মিঠাই দোকান মিঠাই মানে পূৰা ধামাল মিঠাই আৰু জিলেপি বাগেৰা বাগেৰা কিবা কিনি আছে তাৰপিছত আৰু গোটেই এনেকুৱাই আৰু এইফালে পূৰা দলবিলাক সজাই দিছে এই আবু আমাৰ আবু পূৰা একদম ৰঙীন হৈ গৈছে গাজৰ নিচিনা লাল হৈ গৈছে একদম আৰু হেপী হলি হৈ গ'ল খৰি গোটাই এখানে এৰা কিবা থাকা মালা কি কয় কেনেকুৱা ল'ব লাগছে খৰি হেপী হলি ঠিক আছে আৰু এতিয়া হ'ল আমাৰ ৰুবুল ভাই আৰু এতিয়া হ'ল ৰিজু ভাই পূৰা বৰফ খাই আছে বৰফ মানে একদম ইফালেদি আমাৰ মা একদম মানে ৰং লাগি কেনেকুৱা হৈছে আৰু এইটো পিহি ঘূৰিয়া আছে ঠিক আছে ডাঙৰ ইয়াতে এনেকুৱা ধৰণৰ খেল আহিছে যিবিলাকে মানে পূৰা সৰু সৰু বাচ্ছাবিলাকক মানে ইনজয়মেণ্টৰ কাৰণে এটা আৰু তেনেকুৱা ধৰণৰ খেল আহিছে বহুতে খেলি আছে আৰু পিছত ইফালেও আহিছে এতিয়া আমি সকলোৱে মানে ঘৰত যাম আৰু ঘৰত যোৱাৰ পিছত পূৰা গা পা ধুই ভালকৈ আৰু ইয়াতে পূজা চাবলৈ আহিম আপোনালোকে সেই ভিডিঅ'টো চাবলৈ একেবাৰে নাপাহৰিব মানে একদম ফুল ইনজয়মেণ্ট হ'ব আৰু চাই থাকক 2000 years later গাইজ এতিয়া পূৰা মানে ধামাকা মানুহ একদম সমাগম আপোনালোকে নিশ্চয় দেখি আচৰিত হ'ব যে মানে কিমান হাজাৰ হাজাৰ মানুহ আহিছে ইয়াতে গোট খাইছে আৰু চাওক না একদম মানে ফুল ফুটেজখিনি দিব নোৱাৰিম ইয়াত মই অলপমান ওপৰত উঠি দিম আপোনালোকক ওপৰত মানে গাড়ীৰ ওপৰত দিবলৈ চেষ্টা কৰিম অ'কে চাওক আপোনালোকে মানে কিমান মানুহ ভিৰ হৈ আছে আৰু এৰা এইফালে দাড়ি একটা চাৰিওফালে মানে মুঠতে একদম ধামাল মানে একদম ভিৰ কপা মানুহ যাক মানে ভাষাৰে বুজাব নোৱাৰি আৰু হা আৰু এৰা ইফালে দিয়ে দাদাৰ সহায়ৰ কাৰণেহে মই ইয়াতে মানে আপোনালোকক মানে ভিডিঅ'টোত দেখুৱাব পাৰিছোঁ দাদাই মানে এনেকৈ ধৰি আছে নহ'লে এইটো সম্ভৱেই নহয় আচলতে তো মই এলাখানে মানুহগিলানের মাঝে মাঝে হেরা ঘুরিবা লাগছোঁ মানে বিরাট মানুহ মানে মানুহৰ কাৰণে মানে ঠেলা হেঁচা যাবাই পাৰা নাযায় সেনেকা অৱস্থা দাদাই ইয়াতে পূজা চাই আছে এতিয়া আৰু ইফালে চাওক পূৰা মানুহৰ সমাগম মানে পূৰা আহিছে মানুহবিলাকে এতিয়া ঘূৰি আছে পূৰা আৰু ইফালে আমাৰ নিকঞ্জ ভাই আহিছে ন তো এইখিনিয়ে আছিল আজিৰ মানে আজিতো নহয় একচুৱেলি এইটো বহুত দিন আগতে হৈ গৈছিল মোৰ এক্সামৰ কাৰণে ভিডিঅ'টো এডিট কৰিব পৰা নাছিলোঁ তো এইখিনিয়ে আছিল মোৰ লগত ক্লিপ আৰু মানে ভিডিঅ' শ্বুট কৰিব পৰা নাই তেতিয়া মানে অলপমান ব্যস্ত হৈ আছিলোঁ সেইকাৰণে এটা ভাল এটা ব্লগ আপোনালোকৰ আগলৈ মই শ্বেয়াৰ কৰিব নোৱাৰিলোঁ যদিও বা সোণাৰ কমলাপুৰ যিটো চেনেল আছে নিউজ চেনেল তাতে দিয়া হৈছে আপোনালোকে চাব পাৰে